তেজপুৰলৈকে গৈ আছোঁ। তেজপুৰৰ আপোনালোক আজি দেখোন তেজপুৰৰ যোৱা পথত বিভিন্ন ধৰণৰ দৃশ্য। এয়া হৈছে জীয়াবাৰী দলং, জীয়াবাৰী নদীৰ ওপৰত থকা দলং। চলি আছে, লাহে লাহে যাব দিছে। ইয়াৰ আগত লেফ্ট চাইডেৰে তেজপুৰ এয়াৰপৰ্টলৈ সোমাই যাব লাগে। তেজপুৰ এয়াৰপৰ্ট
মিছন চাৰিআলি, এয়া মিছন চাৰিআলি। মিছন চাৰিআলি এইফালে এবাৰে নগাঁও কলীয়াভোমোৰা দলং পাব। সকল ইয়াতে আছে শ্ৰীভূম কম্পিউটাৰ চেণ্টাৰ তেজপুৰত।
ইয়াতে কেইটামান বস্তু ল'ব লগা আছে, ইলেক্ট্ৰনিকৰ পাৰ্টছকেইটা লৈ আমি ইয়াৰ পৰা গৈছিলোঁ। মেইনলি এইটো ৰিজনৰ কাৰণে অহা আছিলে তেজপুৰলৈ। চ' বস্তুকেইটা ল'লোঁ আৰু এতিয়া আমি যাব। ফ্ৰেণ্ডসকল, ইয়াতে ভোগালীৰ মেলা লাগি আছে, চাওকচোন এবাৰ। ভোগালীৰ মেলা কি কিনো পায় ইয়াত, বিভিন্ন ধৰণৰ সামগ্ৰী। ভিতৰলৈ সোমাই গৈ দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ সামগ্ৰী আছে, খুব ধুনীয়া ধুনীয়া সামগ্ৰী। আপোনালোকৰো যদি কিবা কিনিব লগা আছে ভোগালীৰ সামগ্ৰী, ইয়ালৈ আহিব তেজপুৰত। খুব সুন্দৰ খুব সুন্দৰ। ফ্ৰেণ্ডসকল, আপোনালোকে ভিডিঅ'টো চাই আছে যদি এইখিনি চাবলৈ আপোনাক বহুত বহুত ধন্যবাদ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন ছাপোৰ্ট কৰিব।